Hello friends, Mora Apurbo, and more YouTube channel Knowledgeable Boy. I topic to is Railway Protection Force Department of Falobra at a recruitment advertisement at our idea. Hoise Zora 798 post yet Apollo apply Arambo Hobo 1 January Pra or your last date was 31 January. So বন্ধুসকল এটো আপোনালোকৰ এডভাৰটাইজমেন্ট ওলাই দিয়া হল সেই কাৰণে আপোনালোকক জনাব লাগিব বুলি ভাবিলো এখানে আনিলো এই এডভাৰটাইজমেন্টৰ খবৰটো লৈ সো আশা কৰিছো ভিডিওটো চাই ভাল পাই যান সো বন্ধুসকল এতিয়া আৰম্ভ কৰো Railway Protection Force Department of Falobra recommend notification ওলাই দিয়া হৈছে So ইয়াত আপোনালোকৰ এপ্লাই আৰম্ভ হ'ব 1 তাৰিখৰ পৰা 1 জানুৱাৰী 2019 ৰ পৰা ইয়াত আপোনালোকৰ টোটাল পোষ্ট ওলাই দিয়া হৈছে 798 টা কনস্টেবল এনচিলাৰী পোষ্ট ওলাই দিয়া হৈছে ইয়াত আপোনালোকে এপ্লাই অনলাইন কৰিব লাগিব সো বন্ধুসকল ইয়াৰ বিষয়ে এতিয়া আপোনালোকক মই অলপ ডিটেইলছত কৈ দিম যেনেকৈ ইয়াৰ এক্সামিনেশন ফি জেনাৰেল অথবা ওবিসি সকলৰ বাবে 500 টকা পেমেন্ট কৰিব লাগিব SC অথবা ST অথবা মহিলাসকল অথবা এক্স সাৰ্ভিসমেন অথবা মাইনৰিটিজ অথবা EBC সকলৰ বাবে ₹250 আপোনালোকে পেমেন্ট কৰিব লাগিব তাৰ পিছত আহিল আপোনালোকৰ লিখা হৈছে ৰিফান্ডেড এমাউন্ট আফটাৰ এপিয়াৰিং CBT সো জেনাৰেল অথবা OBC সকলৰ বাবে কোৱা হৈছে ₹400 আৰু SC অথবা ST অথবা মহিলাসকল অথবা এক্স সাৰ্ভিসমেন অথবা মাইনৰিটিজ অথবা EBC সকলৰ বাবে কোৱা হৈছে ₹250 এতিয়া কেনেকৈ আপোনালোকে পেমেন্ট কৰিব সো পেমেন্ট কৰিব কাৰণে আপোনালোকে দুইটাই পেমেন্ট কৰিব পাৰে অনলাইন বা অফলাইন অনলাইন হলে আপোনালোকে ইন্টাৰনেট বেংকিং বা ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি আপোনালোকে পেমেন্ট কৰিব পাৰে অফলাইন হলে আপোনালোকে SBI বেংক চালানৰ থ্ৰুদি আপোনালোকে পেমেন্ট কৰিব পাৰে যিকোনো ব্ৰাঞ্চত যায় বা পোষ্ট অফিচত যায় পেলে আপোনালোকে পোষ্ট অফিচ চালানৰ থ্ৰুদি তাৰ পিছত আহিল আপোনালোকৰ ইম্পৰ্টেন্ট ডেটস আপোনালোকৰ ইয়াৰ লাষ্ট ডেট কোৱা হৈছে জানুৱাৰীৰ 31 তাৰিখে আপোনালোকৰ লাষ্ট ডেট আৰু আৰম্ভ হ'ব আপোনালোকৰ 1 জানুৱাৰী 2019 ৰ পৰা এজ লিমিট ইয়াত আপোনালোকে এপ্লাই কৰিব হলে 18 বছৰ মিনিমাম লাগিব আৰু 25 বছৰ ম্যাক্সিমাম লাগিব আৰু এজ ৰিলেক্সেশনৰ বাবে আপোনালোকে নটিফিকেশনত যাব পাৰে মই লিংক দি থৈছো মোৰ ডেসক্ৰিপচনত কোৱালিফিকেশন আপোনালোকে মেট্ৰিক পাস হলে হল যিকোনো ৰেকগনাইজ বৰ্ডৰ পৰা ভ্যাকেন্সি ডিটেইলছ আপোনালোকৰ পোষ্ট ওয়াইজ মই কৈ দি আছো নম্বৰ 1 পোষ্ট হল কনস্টেবল ওয়াটাৰ কেৰিয়াৰ 452 টা পোষ্ট আছে কনস্টেবল সাফাইৱালা 199 টা পোষ্ট আছে কনস্টেবল ওয়াচাৰম্যান 49 টা পোষ্ট আছে কনস্টেবল বাৰবাৰ 49 টা পোষ্ট কনস্টেবল মালি 15 টা পোষ্ট টেইলৰ গ্ৰেড 3 20 টা পোষ্ট কবলাৰ গ্ৰেড 3 22 টা পোষ্ট সো বন্ধুসকল ইয়াৰে হল এখিনি লিংকস সো লিংকস খিনি আপোনালোকক মই মোৰ ভিডিও ডেসক্ৰিপচনত দি দিম এপ্লাই অনলাইনৰ লিংকসটো মই দি থব পাৰো কিন্তু ইটো আপোনালোকৰ এক্টিভেট হ'ব अवेलेबल হ'ব 1 জানুৱাৰী 2019 ৰ পৰা এদিনৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব তেতিয়া মই নতুন ভিডিও লৈ আনিম কেনেকৈ এপ্লাই কৰে আৰু বাকিখিনি আপোনালোকৰ সিলেবাস নটিফিকেশনৰ অফিচিয়েল ওয়েবসাইটৰ লিংক মই মোৰ ভিডিও ডেসক্ৰিপচনত দি দিছো আপোনালোকে তাৰে যায় গুটেখিনি চাই লব পাৰিব সো বন্ধুসকল ইতালৈকে এইখিনি আছিল সো বন্ধুসকল আশা কৰিছো ভিডিওটো চাই ভাল পালে যদি ভাল পাইছে তেনে প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব নিজৰ বন্ধুসকললৈ আৰু আগলৈকে যদি এনেকুৱা ধৰণৰ নতুন নতুন চাকৰি খবৰ পাই থাকিব বিচাৰে তেনে হলে তলত থকা যোনটো ৰঙা কালাৰৰ বাটন আছে সাবস্ক্ৰাইব বুলি ক্লিক কৰি দিব আৰু সাইডত যোনটো বেল আহিব সেইটো বজাই দিব এটা বজাই নিলে আপোনালোকে আগলৈকে মই যিমান ভিডিওস আপলোড কৰি যাম চাকৰি নতুন নতুন চাকৰি খবৰ মই আপলোড কৰি যাম আপোনালোকৰ আগতীয়াকৈ নটিফিকেশন পাই যাব আপোনালোকে আগতীয়াকৈ চাব পাৰিব সব বন্ধুসকল মই নেক্সট ভিডিও লগ পাম মই টাইটেলকে এৰিলো জয় হিন্দ